অহা 10 অক্টোবৰৰ পৰা আমাৰ অৰুণোদয় আঁচনিৰ পৰিমাণ 1000 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি হ'ব। অৰ্থাৎ 250 টকা আৰু আমাৰ একাউণ্টত বেছিকৈ আহিব। এই 250 টকা আমি কিহত ব্যৱহাৰ কৰিম? আমাৰ যি ইলেক্ট্ৰিচিটি বিল আহে সেই বিল আমি চৰকাৰৰ টকা দি আমি বিলটো দি দিম, নিজৰ টকা নলওঁ। এই কাৰণে আমি 250 টকা আমি অতিৰিক্তকৈ অৰুণোদয় বেনিফিচিয়াৰীক আমি যোগান ধৰিম। তাৰ লগে লগে প্ৰত্যেকটো অসমৰ সমষ্টিটিত আমি নতুনকৈ 6000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আমাৰ ওদালগুৰিতে হওক, ৰৌতাতে হওক, মাজবাটে হওক আৰু 6000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। তাৰ আগে আগে এই মাহৰ পৰা আমাৰ চৰকাৰৰ ছাত্ৰ ছাত্ৰী বিষয়াসকল প্ৰত্যেক ঘৰ অৰুণোদয় বেনিফিচিয়াৰী ঘৰত যাব আৰু যিসকলে ইতিমধ্যে চৰকাৰী চাকৰি পালে বা আন ধৰণে আৰ্থিকভাৱে শক্তিশালী হ'ল, তেওঁলোকে স্ব-ইচ্ছাই অৰুণোদয় আঁচনি এৰি দিব, যাতে আমি দুখীয়া মানুহক অৰুণোদয় আঁচনি আমি দিব পাৰোঁ।